ছোৱালীজনী দেউতাকো ঘৰত নাথাকে। ছোৱালীজনীৰ অকলশৰীয়া সুযোগ লৈ কিনে সি আগে পিছে আমি নথকা অৱস্থাত সি আহি থাকে, আহি কিনে কিবা চকলেট টকলেট ইত্যাদি বস্তু দি কিনে তাক ফুচলাই ফাচলাই সিদিনাখন লৈ গৈছে। আপোনাৰ 11টা বজাৰ পৰাই 12টা বজাৰ ভিতৰত লৈ গৈছে। যাৱাৰ পিছত আৰু আমি এনে ক'ৰবাত খেলিব যাব পাৰে, সৰু ছোৱালী খেলিব যায় সদায়, এনেকে বিচাৰ কৰিলেও নাই, যোৱা নাই, সময় যাই আছে, গধূলি হৈ গৈছে। দেউতাকহঁতেও বিচাৰিলে ক'ত গ'ল বুলি কিনে। মোৰ কামৰ জেগাতো আহিলে, অহাৰ পিছত ক'লে মাইনা ঘৰত নাই, তোৰ ইয়াতে আহিছে নেকি? মই কৈছোঁ নাই, অহা নাই। কিয়? মাইনাটো ঘৰত নাই। পিছত মই ক'লোঁ কি হয় ইহঁতৰ পুষ্টিক ফোন কৰিছা নেকি? পুষ্টিৰ মোবাইলটো চুইচ অফ দেখাইছে, পুষ্টি মানে আপোনাৰ আছামীটো। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই ফোন কৰি চাওঁ। তেনেকৈ তাৰ মোবাইলটো চুইচ অফ দেখাইছে, দেখাৰ পিছত আৰু মোৰ আৰু গাটো কিবা টোপনি উঠি গৈছে। তাৰমানে মানুহটো ইমান দিন এনেকুৱা ভাল মানুহ মুখত কৰি আছিলে, তাৰমানে মানুহটো এনেকুৱা বদমাছ হ'ব বুলি মই কেতিয়াও ভাবি পোৱা নাছিলোঁ। এতিয়া এনেকুৱা আপোনাৰ মোৰ ছোৱালীজনীৰ লগত এনেকুৱা জঘন্য ঘটনা ঘটাইছে। এতিয়া মোৰ ছোৱালীজনীৰ এটা বদনাম হৈছে, হয় না? কিন্তু আৰু মই তাৰ উচিত শাস্তি বিচাৰোঁ, আৰু মই তাৰ উচিত শাস্তি মানে তাৰ ফাঁচি বিচাৰোঁ মই। আৰু মোৰ ছোৱালীজনী যে এনেকুৱা জীৱনটো ধ্বংস কৰিলে, তাৰে মই ক্ষতিপূৰণ হিচাপে বিচাৰিছোঁ। ফুচকি মানে নিখিল নাগ, আছামী। ঘৰ আপোনাৰ ৰেল কলনীত তাৰ ঘৰ, কিন্তু আমাৰ ঘৰৰ লগতে মুখামুখি তাৰ দোকান আছে, গ্ৰিলৰ দোকান আছে। সেনেকে মই ভিনি বুলি মাতা আছিলোঁ। তাৰমানে আমাৰ গাঁৱৰে ছোৱালী বিয়া পাতিছিলে, সেই ধৰণৰ ৰিলেশ্যনত আপোনাৰ অলপ অহা যোৱা কৰি আছিল আমাৰ ঘৰত। তাৰপিছত আমাৰ ঘৰৰ মানুহে যেতিয়া ক'লে যে ছোৱালী আছে ডাঙৰ, ঘৰত আহিব দিব নালাগে, মোৰ দেৱৰটো মানা কৰিছে, তাৰমানে মোৰ হাজবেণ্ডৰ ভাইটি মানা কৰিছে যে আমাৰ ঘৰত আহিব নালাগে, আহিলে মাইকজোৰ কৰিম, কিয় আহা আমাৰ ঘৰত, কি তোৰ স্বাৰ্থ আছে, এনেকৈ ক'লে। ময়ো ক'লোঁ এনেকৈ নাহিবি, মোৰ গাভৰু ছোৱালী আছে, বেয়া কথা। কিন্তু সি নামানিলে, আমি নথকা সময়ত সি সুযোগ লৈ কিনে অহা যোৱা কৰে। ছোৱালীজনী এতিয়া ছাৰহঁতে বিচাৰি আনিছে, থানাত আছে। বয়স 13 বছৰ চলি আছে। ছোৱালীজনী লৈ যোৱা হিচাপত বেংগলত বোলে লৈ গৈছে। ছোৱালীজনীক বোলে এনেকে বিয়া পাতিম বুলি কেনে এনেকে বোলে কৈ কিনে লৈ গৈছে, তাক ফুচলাই কিনে। ছোৱালীজনীক এতিয়া বেংগলৰ পৰা আনিছে কিজানি, ছাৰহঁতে যোগাযোগ কৰি কিনে এনেকে আনিছে। মানুহজন আনা নাই, মানুহজনক লুকাই থৈ দিছে, আৰু সিহঁতৰ ঘৰৰ মানুহ সম্পূৰ্ণভাৱে জড়িত আছে এইটো ক্ষেত্ৰত, আৰু সিহঁতে লুকাই থৈ দিছে। মানুহজন বিবাহিত, তাৰ ল'ৰা আছে, ল'ৰা ছোৱালী আছে। এজাহাৰ দাখিল কৰিছোঁ, আৰু মই আপোনালোকৰ মাজেদি তাৰ উচিত শাস্তি বিচাৰোঁ, তাৰমানে ফাঁচি হওক। এনেকুৱা অপৰাধী যাতে জীৱনত আৰু নাগবাঢ়ে, সেইটো মই আপোনালোকৰ আগত কৈছোঁ যে বিচাৰ কৰক আপোনালোকে। এইখিনিয়ে মোৰ ক'ব লগা।